অলপমান ভালকে পঢ়িব জানিলে হ'ল আৰু বাৰে বাৰে মই কিবা এটা কথা কৈ আছো এনে নহয় এইটো কোনে কোনে পাৰিছে উত্তৰটো তিনিটা টিমে পাৰিছে ঠিক আছে আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ The quick brown fox jumps over the lazy dog. এই লাইনটোৰ বিশেষত্ব কি? The quick brown fox jumps over the lazy dog. এই লাইনটোৰ বিশেষত্ব কি? এই লাইনটো কি স্পেচিয়েল আছে? লাইনটোতো উত্তৰটো আছে এবাৰো কৈছো মই উত্তৰটো তাতে দিয়া আছে উত্তৰটো এবাৰ চাব লাগে লাইনটো তাত উত্তৰ দিয়া আছে লাইনটোৰ বিশেষত্ব কি? The quick brown fox jumps over the lazy dog. মানে এটা মটিয়া ৰঙৰ কি হ'ব এইটো শিয়াল এটা কুকুৰৰ ওপৰেৰে জঁপিয়াই গৈছে সেইবিলাক ভাবিব নালাগে অকল লাইনটো পঢ়িলে হ'ল এই লাইনটোতে উত্তৰটো দিয়া আছে তাত লাইনটো দিয়া আছে The quick brown fox jumps over the lazy dog তাৰ লাইনটো দিয়া আছে নহয় উত্তৰ তাতে আছে কোনে কোনে পাৰিছে এইটো এইটো আমি জন্মৰ পিছত পঢ়া পাতি যেতিয়া কৰো তেতিয়া আমি যি শিকো সেইটোৰ লগত জড়িত হৈ আছে এটা প্ৰকাৰে প্ৰথম যি বস্তু আমি শিকো Okay. After the invention of telephone in 1876, Thomas Alva Edison suggested a word. টেলিফোনৰ আৱিষ্কাৰ কৰা হৈছিল তেতিয়া থমাস আলভা এডিসনে কৈছিল যে আমি এটা টেলিফোনটো যেতিয়া ব্যৱহাৰ কৰিম আমি এটা শব্দ প্ৰয়োগ কৰিম ড্যাশ মানে টেলিফোনটো যেতিয়া আমি ধৰিম আমি কি শব্দ কম এই শব্দটো কি পিছত অডিয়েন্সে পিছত চান্স পাব কি হ'ব পাৰে কৈছে যে টেলিফোনটো ইনভেন্ট কৰিলো এটা এটা টেলিফোনটো থাকি লাভ নাই এটাৰে নিজকটো ফোন কৰিব নোৱাৰি যেতিয়া এটাই আনটোৰ লগত কথা পাতিম তেতিয়া আমি এটা শব্দ প্ৰয়োগ কৰিম বুলি ক'লে এই শব্দটো কি ঠিক আছে next okay which person is called the forest man of India কোনগৰাকী ভাৰতীয় ব্যক্তিক ফৰেষ্ট ম্যান অফ ইণ্ডিয়া বুলি কোৱা হয় কোনজন ব্যক্তিক কোৱা হয় এইটো কি লাগিব নি কাক লাগিব মানুহে এখন হাবি মানে মানুহে আমি খেতি কৰো নহয় 2 বিঘা মাটি 3 বিঘা মাটি 4 বিঘা মাটি এই গৰাকী ব্যক্তি এখন হাবি খেতি কৰিছিল এখন গছ ৰুই এখন হাবিৰ সৃষ্টি কৰিছিল হেকাৰণে তেওঁক অৰণ্য মানৱ বুলি কোৱা হয় বহুত দূৰ নহয় ইয়াৰ পৰা মানে কেৰেলাত ঘৰ নহয় তাত ঘৰ নহয় আমাৰ ওচৰৰে মানুহ ঠিক আছে এটো পাৰিছে বহুতখিনি Name the Indian state known as the land of 5 rivers. ভাৰতৰ কোনখন ৰাজ্যক 5খন নদীৰ ৰাজ্য বুলি কোৱা হয় কাৰণ সেইখন ৰাজ্যৰে 5খন বহুত মূল নদী মুখ্য নদী প্ৰধান নদী সেই ৰাজ্যখনৰ বয় তো কোনখন ঠাইক 5খন নদীৰ ৰাজ্য বুলি কোৱা হয় এই দেশৰ মানুহ এই ৰাজ্যৰ মানুহবিলাক খুব ফুৰ্তি ফাৰ্তা কৰি থাকে নাচি বাগি থাকে 5খন নদী আৰু যেতিয়া আমি ৰাজ্যখনৰ নামটো বাৰে বাৰে কৈ থাকো তেতিয়া সেই 5 শব্দটো ওলাই যায় মোটামুটি যেতিয়া আমি নামটো বাৰে বাৰে কৈ থাকো নামটো বাৰে বাৰে কৈ থাকিলে এই 5খন নদীৰ যে এইটো নামটো ওলাই যায়
কোনে কোনে উত্তৰটো পাৰিছে? অকল এটা টিমে, দুটা টিমে, তিনিটা? বঢ়িয়া। আমাক তিনিটা পুৰস্কাৰে আছে, আমাক তিনিটা টিমে লাগে আমাক। If it is peso for Argentina, pound for UK, real for Iran, yen for Japan, what is it for India? যদি এইটো আৰ্জেণ্টিনাৰ বাবে পেছো হয়, ইউকেৰ বাবে পাউণ্ড হয়, তেনেহ'লে ইণ্ডিয়াৰ বাবে কি হ'ব? আমাৰ মাজত আজি ভাল এটা স্কুলীয়া টিম উপস্থিত আছিল, বিবেক বৰ্মন আৰু সুৰজ আহমেদ। কিন্তু তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিযোগিতাত ভাগ লৈ তেওঁলোকে আমাৰ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সেইকাৰণে আজি আমি এই প্ৰতিযোগিতাখন আমাৰ গাঁও বা ওচৰ চুবুৰীয়া যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মাজত কৰাৰ মানস কৰিছিলোঁ। সেইকাৰণে মই বৰ বেছি প্ৰচাৰ কৰা নাছিলোঁ বিদ্যালয়ৰ প্ৰতিযোগিতাখনৰ কাৰণে। সেইকাৰণে বিবেক আৰু সুৰজক আমি অপেন কুইজতে লগ পাম আৰু। ঠিক আছে, মোৰ কুইজ মাষ্টাৰ্ছ ডিছক্ৰিপশ্যনত তেওঁলোকক মই পাৰ্টিচিপেট কৰিব দিয়া নাই। এইটো সহজ প্ৰশ্ন, ইণ্ডিয়াৰ বাবে কি হ'ব? ঠিক আছে, পাৰিছেনে এইটো কোনোবাই? কোনে কোনে পাৰিছে? এই বঢ়িয়া, চবেই পাৰিছে। আৰু এটা লাইন, মাই ভেৰি এডুকেটেড মাদাৰ জাষ্ট চাৰ্ভড আছ 9 pumpkins। এই লাইনটোৰ বিশেষত্ব কি এতিয়া? মাই ভেৰি এডুকেটেড মাদাৰ জাষ্ট চাৰ্ভড আছ 9 pumpkins। এই লাইনটো যেতিয়া মুখস্থ ৰাখিম তেনেহ'লে আমি কি উত্তৰ কৰাত সহায় হ'ব পাৰে? অলপ তোমালোক দূৰে দূৰে যোৱাচোন। মই গম পাইছোঁ বৰদেউতা খুৰাৰ ল'ৰা ছোৱালীটো, তোমালোক ইয়াত আহা সমীৰত। এই লাইনটো যদি আমি মনত ৰাখোঁ, মাই ভেৰি এডুকেটেড মাদাৰ জাষ্ট চাৰ্ভড আছ 9 pumpkins, তেনেহ'লে আমি কি বস্তু চিৰিয়েলি মুখস্থ কৰাত আমাৰ সুবিধা হ'ব? কিবা এটা বস্তু আমি চিৰিয়েলি মুখস্থ কৰিব পাৰিম। পৰীক্ষাত যদি আহে আমাৰ ছ'চিয়েল ছায়েন্সত, তেতিয়াহ'লে আমাৰ প্ৰশ্নটো উত্তৰ দিওঁতে সহজ হ'ব। এই লাইনটো মুখস্থ কৰিলে কিবা বস্তু আমি চিৰিয়েলি মুখস্থ কৰিব পাৰোঁ। কি কি বস্তু আমি এনেকৈ মুখস্থ কৰিব পাৰোঁ? এইবিলাকক নিউমনিক বুলি কোৱা হয় ইংৰাজীত, সহজে মনত ৰাখিবৰ বাবে। মাই ভেৰি এডুকেটেড মাদাৰ জাষ্ট চাৰ্ভড আছ 9 pumpkins। এই প্ৰথম আখৰকেইটা চাওক, প্ৰথম লেটাৰকেইটা চালে হ'ল। মাই অৰ এম, ভেৰিৰ ভি, এডুকেটেডৰ ই। তো এইটো ব্যৱহাৰ কৰি আমি কি মুখস্থ ৰাখিব পাৰোঁ? চিৰিয়েলি। মই আৰু ক্লু দিছোঁ, ছ'চিয়েল ছায়েন্স বুলি কৈছোঁ, জিঅ'গ্ৰাফী বুলি কৈছোঁ, ভূগোল। অ'কে, কি হ'ব? 2024 চনৰ পৰা আগষ্টৰ 23 তাৰিখটো আমাৰ নেশ্যনেল স্পেচ ডে বা ৰাষ্ট্ৰীয় মহাকাশ দিৱস ৰূপে পালন কৰা হ'ব। এই 23 আগষ্টৰ দিনটো কিয় লোৱা হৈছে? এই বছৰৰ পৰা 2024 চনৰ পৰা 23 আগষ্টৰ তাৰিখটো নেশ্যনেল স্পেচ ডে বা ৰাষ্ট্ৰীয় মহাকাশ দিৱস ৰূপে উদযাপন কৰা হ'ব। এই 23 আগষ্টৰ দিনটো কিয় ধাৰ্য কৰা হৈছে? কিবা এটা কাৰণ থাকিব লাগিব, নহয় জানো? কিবা এটা কাৰণতহে কৰা যায়। কিয়? 2023ত 23 আগষ্টত কিবা ডাঙৰ কিবা এটা হৈছে নহয় ভাৰতত। অলপ বাতৰি চাতৰি পঢ়া যায়নে নাই? বাতৰি কাকত যদি পঢ়িছে তেতিয়া গম পাইছে 2023ত 23 আগষ্টত বহুত ডাঙৰ ঘটনা এটা হৈছে, ভাৰতে কিবা এটা কৰিছে। তো সেইটোৰ কাৰণে নামটো দিয়া হৈছে। তো মোক সেই শব্দটো থাকিলে মই নম্বৰ দিম। ঠিক আছে, মহাকাশ হ'ব লাগিলে কেনেকুৱা হ'ব লাগিব? ইয়াত যদি মই এতিয়া কুইজ কৰোঁ, মই মৰি যাওঁ বা মোৰ জন্ম হয়, মোৰ নামততো মহাকাশ দিৱস পালন নকৰে। মহাকাশ হ'লে মহাকাশত কিবা হ'ব লাগিব, নহয় জানো? ভাৰত মহাকাশ 2023 চন। এতিয়া সহজ আৰু প্ৰশ্নটো। ঠিক আছে,
What is the capital of the country captained by Lionel Messi? Lionel Messi যিখন দেশৰ বাবে খেলে বা যাৰ কেপ্টেইন অধিনায়ক সেই কাণ্ট্ৰিখনৰ কেপিটেল কি ৰাজধানী কি দেশখন লিখিলে মোৰ নহ'ব কিন্তু এতিয়া দেশখন সহজ চবে জানো মোক ক'ব লাগিব যিখন দেশৰ বাবে লিওনেল মেছিয়ে ফুটবল খেলে নে ক্ৰিকেট খেলে চিয়ৰ ফুটবল খেলে মইচোন ক্ৰিকেট বুলি জানো দে কিবা এটা খেলে দিয়া বাৰু তুমি মোক খালি এতিয়া ৰাজধানীৰ নাম ক'ব লাগিব তেওঁ যিখন দেশৰ বাবে খেলে সেই দেশখনৰ ৰাজধানী দেশখন কি ক'ব লাগিব নেকি মই দেশখনটো সহজ দেশখন কি আৰ্জেণ্টিনা মোক ক'ব লাগে আৰ্জেণ্টিনাৰ ৰাজধানী কি ঠিক আছে অন্তত স্কুলীয়া সময়খিনিত আমি যেতিয়া কুইজৰ কাৰণে পঢ়িব আৰম্ভ কৰোঁ এইবিলাক বস্তু সকলোকে পঢ়ি লোৱাটো ভাল কাৰেন্সি মুদ্ৰা ৰাজধানী নেক্সট আৰু এটা গান আছে আমাৰ Which river is the biggest tributary of Brahmaputra? কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ সকলোতকৈ ডাঙৰ উপনদী উপনদী মানে জানানে নাই উপনদী মানে জানানে কি হয় উপনদী যিবিলাক নদী সৰু নদীবিলাক বৈ আহি ব্ৰহ্মপুত্ৰত পৰে আৰু ব্ৰহ্মপুত্ৰ ডাঙৰ হৈ যায় নহয় জানো তো কোনটো নদী অসমৰ নদী মই ভাৰতত কৈছো দেই মোক বাহিৰত নালাগে কাৰণ ব্ৰহ্মপুত্ৰটো বাহিৰতো বৈ আহে অৰুণাচল প্ৰদেশতো আছে বাংলাদেশতো আছে মোক লাগে ভাৰতত যেতিয়া অসমেৰে বৈ আহে কোনটো অসমৰ নদী ইয়াৰ সকলোতকৈ ডাঙৰ উপনদী আৰু এটা কোন লাগিব নেকি কোৱা হয় যে এই নদীটোত আগৰ দিনত সোণ পোৱা হৈছিল ঠিক আছে এই নদীটোৰ আগতে সোণ পোৱা হৈছিল কাৰণে নাম নদীটোৰ নামটো এইটো ঠিক আছে আগবাঢ়িছো ওকে ইয়াত ফটো এখন দেখিছে সবে তোমালোকে এই যিগৰাকী ব্যক্তি এখেত হৈছে নোবেল বঁটা লাভ কৰা প্ৰথম গৰাকী মহিলা তেখেতে ফিজিক্সত লাভ কৰিছিল নোবেল প্ৰাইজ প্ৰথমবাৰৰ বাবে ৰেডিঅ' এক্টিভ মেটেৰিয়েলৰ কাৰণে পাইছিল তাৰপিছত তেখেতৰ মৃত্যু সেইকাৰণে হৈছিল গোটেই জীৱনটো ৰেডিঅ' এক্টিভ মেটেৰিয়েলবিলাক ৰেডিয়াম তেওঁ চুই আছিল তেখেতৰ বেমাৰ হৈ গ'ল মোক ক'ব লাগে নোবেল বঁটা জাননে নাই নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলাৰ নাম কি ঠিক আছে এইটো অলপ টান হ'ব পাৰে এইটো প্ৰশ্ন এই শিশুটোৰ ফটো দেখা হৈছে নাই এই সৰু ল'ৰাটোৰ নাম ফটো কি মানে নামটো কি এই সৰু ল'ৰাটোৱে ডাঙৰ হৈ গ'ল কিন্তু আমাতকৈ ডাঙৰ বহুত ডাঙৰ এইটো নেটতে পায় এইবিলাক মাৰি দিলে হৈ যায় এই সৰু ল'ৰাটোৰ ফটোখন দেখিছে নহয় এই সৰু ল'ৰাটো কোন এই সৰু ল'ৰাটো এতিয়া বহুত ডাঙৰ হ'ল এই সৰু ল'ৰাটোক আমি এটা বিশেষ নামেৰে মাতো এইটোৱে উত্তৰ সেই সময় তোমাৰ দেউতাই উত্তৰ দি আছে তুমিও দিব লাগিব চাব নালাগে এইটো ফালে আগফালে চোৱা এই ল'ৰাটো আগৰ ফটো এইখন এতিয়া ল'ৰাটো আমাতকৈ বহুত ডাঙৰ আমাৰ দেউতাহঁতৰ বয়সৰে হ'ব মোটামুটি আৰু মানুহটোক আমি এটা নামেৰে মাতো সকলোৱে এতিয়া সহজ আৰু উত্তৰটো
অলপ চুলিও নাই এতিয়া মানুহটো, এনেকুৱা চুলিও নাই মানুহটো বাৰু। ঠিক আছে, ছোৱালীবিলাকে বিশেষভাৱে ভাল পায় আৰু মানুহঘৰক, ছোৱালীবিলাকে বিশেষভাৱে ভাল পায় মানুহজনক। জুবিন গাৰ্গ নহয় উত্তৰটো। কিন্তু ঠিক আছে, আগবাঢ়িছো। অ'কে, আজিৰ কুইজৰ শেষৰটি প্ৰশ্ন, তাৰপিছত মোক কোনে সহায় কৰিব? বিশ্বই সহায় কৰি দিয়া মোক। কাগজকেইখন লৈ আহিবা এইটো প্ৰশ্নৰ পিছত, তাৰপিছত আমি মুকলি কুইজৰ পিনে আগবাঢ়িম। আমি আৰম্ভণি কৰিছিলো জাতীয় সংগীতেৰে, আমি ৰাষ্ট্ৰীয় সংগীতেৰে আজি কুইজৰ সামৰণি মাৰিম। সকলোকে থিয় দিবলৈ অনুৰোধ জনাইছো। আজিৰ বিদ্যালয়ৰ কুইজৰ শেষৰটো প্ৰশ্ন অকণমান টান হ'ব পাৰে। এই ব্যক্তিগৰাকী কোন? মানুহজন কোন? মানুহগৰাকী কোন? লেফ্ট চাইডৰ মানুহগৰাকী কোন? লেফ্ট চাইডৰ মানুহ কোন? ৰবীন্দ্ৰনাথ ঠাকুৰ। এই ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত যিগৰাকী ব্যক্তিৰ ফটো দিয়া হৈছে, এইগৰাকী ব্যক্তিক চিনাক্ত কৰিবলৈ ব্যক্তিগৰাকীৰ হাতখন চাওক। সাধাৰণতে কোনবিলাক মানুহে এনেকে থাকে নহয় জানো? নৰ্মেল মানুহ এটাতো এনেকে কাৰোবাক মুখখন এনেকে লাৰি নাচায়। তো মানুহজন কি হ'ব লাগিব? অন্ধ। এতিয়া আমি এইজন ব্যক্তিৰ কথা কিতাপতো পঢ়িছো, খালি খুব কম মানুহে জানো যে আমি ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক লগ পাইছে। আৰু অপেন কুইজৰ বাবে এটা প্ৰশ্ন, এইটোৰ আধাৰতে কোনখন বলিউড চিনেমা নিৰ্মাণ কৰা বুলি কোৱা হয়? অপেন কুইজাৰ খিনিৰ বাবে প্ৰশ্ন, এইটোৰ আধাৰত কোনখন অসমীয়া বলিউড চিনেমা নিৰ্মাণ কৰা বুলি কোৱা হয়? ব্লেক। চেষ্টা কৰিব নেকি? ব্লেক। ঠিক আছে, প্ৰিলিমছত হৈ দিম তেনেহ'লে। ব্লেক, কমলা উত্তৰ হৈছে ব্লেক হয়। এতিয়া মোক ক'ব লাগে এইগৰাকী ব্যক্তি কোন? আমি সকলোৱে জানো আমাৰ কাৰণে তেখেত অনুপ্ৰেৰণাৰ উৎস। তেখেতে দেখা নাপাইছিল, শুনা নাপাইছিল, কিন্তু তাৰ পিছতেও পঢ়া শুনা কৰিছিল, আমাৰ কাৰণে এটা এক্সাম্পল ছেট কৰিছিল। এগৰাকী বিখ্যাত ব্যক্তি কোন? ঠিক আছে, মই 10লৈকে গণিম, 10ৰ ভিতৰত ছাবমিট কৰিব লাগিব। ঠিক আছে।